হাই এভৰিৱান, কি খবৰ আপোনালোকৰ? মোৰ বৰ্তমান ভাল আৰু মই ক'ত আহি আছোঁ জানেনে? গম পাব, চাই থাকিব শেষলৈকে। আৰু ইমান ধুনীয়া চাওকচোন কলকাতাখন। আৰু ৰেপিড' এখন বুক কৰিলোঁ, 40 টকাতে হৈ গ'ল। আৰু বৰ্তমান পূৰা ঘেটলেকৈ আহি আছোঁ। কিন্তু কলকাতাখন ৰাতি যে ইমান ধুনীয়া। আৰু মই আহিছোঁ বিহু ফাংচন এখনলৈ, মানে কলকাতাতে পাতিছে। আৰু যিহেতু বিহু পাতিছে, আমাৰ অসমৰ জুবিন দাক মাতিছে। তেওঁক আজিলৈকে মই কেতিয়াও দেখা নাই। অফিচ ছুটি কৰি হ'লেও গুচি আহিছোঁ চাবলৈ। আৰু যিহেতু আমি অসমৰ অসমীয়া, সেইটো কাৰণে আমি য'তেই থাকোঁ আমাৰ অসমীয়া আমাৰ লগতে থাকে। আৰু এতিয়া বঁটা বিতৰণি সভা পাতিছে আৰু বিহু দল দুটা মাতিছিলে, তাৰে অলপমান চাওঁ আহক। ফাইনেলি সময়কণ আহিলে জুবিন দাক প্ৰথমবাৰৰ কাৰণে চকুৰ আগত চাবলৈ। আৰু ইয়াত যে বহি আছে সকলোখিনি অসমীয়া, সকলো আমি অসমীয়া। জয় আই অসম।